সম্পূৰ্ণ এই ভেলাঘৰ আপোনাৰ বান্দৰ সজাইছে ইয়াতে। সম্পূৰ্ণ দৃশ্য চাব পাৰে আপোনালোকে। এইখিনি সম্পূৰ্ণ পৰিৱেশ। ভেলাঘৰ মই দেখাবলৈ যত্ন কৰিম। আজি কোনোবা পাৰ্টি কৰিব নেকি আপুনি ক'তবা? স্বাগতম জনাইছোঁ। আজি নতুন বৰ্ষ। পোনপ্ৰথমে আমাৰ ইয়াত দেখা দি আছোঁ, ইয়াতে পূজা অৰ্চনা কৰা হ'ল। কৰিলোঁ ধৰক আমাৰ ককা দেউতাই কাম কৰি আছে, এইটো চাব পাৰে। আৰু আমাৰ ঢাকন দা এইটো ইটা বনাই আছে, চাব পাৰে। ইটাখিনি বনাইছে নতুন বৰ্ষৰ কাৰণে, নতুন বৰ্ষৰ কাম কৰিছে। আমাৰ ককা দেউতাই কি ক'ব, নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা জনাব নেকি? কওকচোন। এই আজি নতুন বছৰৰ ভিতৰত আজি অপেনিং ইটা বনাবাই অলপ কি কৰিলোঁ আৰু সকলোকে মানে আপোনাৰ মোৰ চেনেল মানে দৰ্শক কি বুলি ক'ব, মানে নতুন বৰ্ষৰ কিবা শুভেচ্ছা দিব নেকি? ভাল পাব, সুন্দৰ কাম কাজ কৰি আছে বুলি ধন্যবাদ জনাব। ধন্যবাদ। দেউতাক আহি পেলাই ইয়াতে লগ পালোঁ। আমাৰ খুৰা দেউতা সকলো অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰক। কেনেকৈ কৰিব? নৱবৰ্ষৰ কাৰণে সকলোকে শুভেচ্ছাখন জ্ঞাপন কৰিলোঁ আৰু সকলোৱে যাতে ভালে ভালে থাকে তাৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আহি পালোঁ আমাৰ বৰজলি বজাৰখন, সৰু দোকান আৰু 2-3টা দোকানটো আছে। চ' চাব পাৰে আমাৰ ডাঙৰ মাহঁতন থাকাৰ দাই ভাত খাই আছে। কি চব্জি? আৰু আপোনাৰ কি কয়, সকলোকে নৱবৰ্ষৰ কি শুভেচ্ছা জ্ঞাপন কৰিব কওকচোন। আজি কোনোবা পাৰ্টি কৰিব নেকি আপুনি ক'তবা? দাদাইদেউ নৱবৰ্ষৰ কি শুভেচ্ছা জ্ঞাপন কৰিব সকলোকে? মাইকটোৰ ওচৰত ল'ব। 2022 চনৰ নৱবৰ্ষৰ শুভেচ্ছা সমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ। এই মই ক'বলগীয়া আজি উলহ মালহেৰে এখনতীয়া নৱবৰ্ষ মানি লওক, মিলিজুলি খানা এটা খাম সৰুকৈ, এই মোৰ ক'বলগীয়া। আমাৰ ভৱেশ্বৰ আমাক হয় দিয়ক, নৱবৰ্ষৰ অলপ জনাওক অসমবাসী ৰাইজক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। মই আজি পিতৃ পাৰ্টি হ'ব আমাৰ সন্ধিয়া, ডাঙৰকৈ পিতৃ পাৰ্টি হ'ব। ধন্যবাদ থাকিল। নৱবৰ্ষৰ আগে আগে আহি গ'ল আপোনাৰ ভোগালী বিহু। ভোগালী বিহুৰ মাজে মাজে সকলোৱে আদৰি ল'ব নতুন বৰ্ষৰ আপোনাৰ ভোগ কৰিব। আপোনাৰ ভেলাঘৰত আপোনালোকে খাব দাব, আজি ফূৰ্তি কৰিব। আপোনালোকক দেখাই আছোঁ আপোনাৰ ভেলাঘৰটো সিটো হয়, চাব পাৰে। ভেলাঘৰ এইখিনিত বৰজলি হয়, পাইকান বৰজলি কৃষ্ণেত। চ' আমাৰ গাড়ী আছে, চ' সেইখিনি মই দেখাবলৈ যত্ন কৰিম। সম্পূৰ্ণ এই ভেলাঘৰ আপোনাৰ বান্দৰ সজাইছে ইয়াতে। সম্পূৰ্ণ দৃশ্য চাব পাৰে আপোনালোকে। এইখিনি সম্পূৰ্ণ পৰিৱেশ। ভেলাঘৰ মই দেখাবলৈ যত্ন কৰিম। ভেলাঘৰ, চ' সেইখিনি ভেলাঘৰত কোনো নাই, কাপোৰ কানি যিটো মানে সকলোৱে ইয়াতে পাৰ্টি কৰিব সম্পূৰ্ণৰূপে মানুহবিলাক। চাই থাকক সেইখিনিয়ে।